Hey guys, welcome back to my YouTube channel Kavita Saikia. So আজি vlog কৰা কাৰণটো হ'ল মানে আজি আমাৰ গোখাই ঘৰত থাপনা পাতিব তাৰপাছত তাতে আজি গোখাই আহিব আৰু নাম হৰুকে নাম এভাগো পতা হৈছে মানে বিশেষ ডাঙৰকে নহয় থুলমূলীয়াকৈ থৈ দিব তথাপিও আপোনালোকক দেখাম কেনেদৰে কি যা যোগাৰ কৰা হৈছে কেনেকৈ কি কৰা হয় ঠিক আছে আহক মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু লগতে যিসকলে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্টৰ লগতে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোক বহুত মৰম দি মোৰ চেনেলটো যাতে আৰু আগুৱাই যোৱাত সহায় কৰে ঠিক আছে আহক মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইবোৰ বস্তু যা যোগাৰ কৰা হৈছে এয়া বুট মগু তিয়াই থোৱা হৈছে এইফালে ককাই এয়া ভোজনী বনাই আছে তো এয়া আমাৰ নতুন গোসাঁই ঘৰ ভাগ কেনেকৈ থাপনা দিয়া হোৱা নাই গোসাঁই ককাহঁতে থাপনা দিব এয়া আমাৰ নতুন গোসাঁই ঘৰ গাইজ মই আজি মানে চাদৰ মেখেলা পিন্ধিম ঠিক আছে মই ওলাই লওঁ মই ৰেডি হৈ লওঁ তো গাইজ ভিডিঅ'টো ষ্টাৰ্ট গাইজ মই ৰেডি হৈছোঁ এয়া আৰু মুখৰ অলপ মানে একো মেকআপ নকৰোঁ ঘৰতে থাকিম অকণমান কৰিম তাৰপাছত আৰু মই অলপ ক্ষীণে শুকাই যাইছে নে মোক মানে ধুনীয়া হৈছে বুলি ক'লে যিমান ভাল লাগে তাতকৈ বেছি ক্ষীণ হৈছে বুলি ক'লে আৰু বেছি ভাল লাগে মানে জোখতকৈ বেছি শকত হৈ গ'লে বেয়া দেখি ন ঠিক আছে ফাইনেলি গাইজ আমাৰ আসন পালেহি আপোনালোকক দেখাইছোঁ ৰ'ব আসন আৰু চন্দন তাপ এতিয়া ককাই দিব তাৰপাছত গোসাঁই এয়া সজাব ঠিক আছে আহক দেখাওঁ লাহে লাহে ককাহঁত আহিছে আমি আৰু ভৰি ধোৱালোঁ আৰু ককা অহা নাই এতিয়ালৈকে আহিব তাৰপিছত এইটো আমাৰ ভাগিন অকণমানি ভাগিনটো আছেহি আজি হাই কৈ দিয়া তোমাৰ নামটো কৈ দিয়া Katan cubitan Pak. Oh ma. Iya, kali nuna kontu. প্ৰভু সেয়া পৰিয়া অঁ বাৰু তেতিয়া বহা বহা অকণমান সেই গামোচাখনে নিয়ম এটা হ'ব হ'ব বকিব ভুটি পিটিব মৎস্য ধৰি কৃষ্ণ এৰা সমস্ত কৰ্মভাগী উদ্দেশ্য কৰি আমাকে গুৰুমানি আমন্ত্ৰিত কৰি ইয়াত আদৰণি হিচাপে গংগাজল আহ্বান কৰি গুৰু চৰণ ভিতৰত নবিধ ভক্তি জনাই সেৱাভাগি জনাইছে অপৰাধখিনি মাৰ্জনা কৰি গুৰুজন বস্তু প্ৰসন্ন হওক সেই সমস্ত সেৱাভাগত সম্পূৰ্ণ ফলভাগী মহাপ্ৰভু ভগৱন্তৰ সমূহ সেৱকীক নিৰাপদে ৰক্ষা কৰি কৃষ্ণ এতিয়া ভাগে ভাগে এইখিনি লোৱা ঘৰটো পানীখিনি পেলাই দিবা ঘটিটো পানীখিনি পেলাই দিবা এই পাতখন পেলাই দিবা দেই আহক প্ৰভু বহি লওক ৰ এখন মুখা গ'লে নিও সেয়া কৰি আহিবি চবে আহিব
যাওঁ মুখা গ'ল নহয় মোৰ সেই বহি দি কৃষ্ণ ভাল ঢালে কৃষ্ণ সাগৰ দৈৱ বিনন্দন মনৰে কাম ভকতৰ সংসদানুবিষ্ট মুখে দুৰাগুণনাম অপৰাধ খিনি মাৰ্জনা কৰি গুৰুদেৱ নাম ভকতাৰী এইফালে মোবাইল আকৌ এইফালে মোবাইল এইটো গেম অকল এইটো অকল গেম এইটো অকল গেম কেলে অকল গেম হা মা খালি আপুনি কি অকল এইবোৰ কাম কৰিব লাগে নেকি পঢ়া শুনা নাই চাগে আৰু আজিতো পঢ়িবলৈ শুনিব নাই এইফালে চাওক আপুনি ইয়া পাপাই নাৰিকল কাটি আছে নাৰিকলৰ পানী খাম এয়া খুৰীয়াও মায়ে এয়া গুৰ কাটি আছে জলপান খাবলৈ এয়া মা এজনী খুৰী এফালে চাই দিয়ক এয়া গাখীৰ আনি থৈছে গৰম মগত লাগি হাতত ঢৌ ছিগি গ'ল মোৰ হাত শেষ গোটেই মানে একদম গৰম হৈ আছিলে মগটো মই নিজে চাহ পাতি থৈ আহিছিলোঁ তাৰপাছত মানে কোনোবাই হয়তো অফ কৰি দিলে বোলো ঠাণ্ডা হ'ল চাগে বুলি ক'বলৈ গ'লো মগটো ধৰি দিলোঁ 4টা আঙুলি চফা এইখন হাতে মই মোবাইলটো সেইবাৰ পৰা একো কৰিব মানে পানীতে বহুত দি ডুবাই থ'লোঁ তাৰপিছত এতিয়া অলপ মলম লগাই দিছোঁ কিবা মানে হেৰি কয় এই ভগভগনিটো কমাব পৰা কিবা যদি হেৰি এনেকৈ কিবা জানে ক'বচোন আৰু মোৰ এতিয়া সোঁহাততে লাগি এতিয়া লিখিবও নোৱাৰোঁ স্কুলত কি হ'ব আৰু প্ৰসাদ খাব হৈছে আমি পাম আৰু ভিতৰত বেয়া এতিয়া সজাই আছে এতিয়া মই নাখাওঁ এয়া আমাৰ জোনটিবাই খাই আছে অ' জোনটিবা খাইছা একদম অকলশৰীয়াকৈ পুৰা লৈ লৈছোঁ গাড়ীত গ'লেও শান্তি নাপায় গাড়ীত গ'লেও শান্তি চবকে দি যোৱা
বিদায় বেলিকা গুৱাপান তথা সমন্বিতা গাইজ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আমাৰ মানে এতিয়া গোঁসাই ঘৰৰ আসন পতাৰ অনুষ্ঠানটো শেষ হৈছে। ককাহঁত সকলো ঘৰলৈ গ'ল আৰু মোৰো ভাগৰ লাগিছে, কাপোৰ সলাওঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে মোক বহুত মৰম দিয়ে যাতে মই আৰু বেছি আগবাঢ়ি যাব পাৰোঁ। মোৰ মানে ভিডিঅ' বনোৱা তেনেকৈ ভিডিঅ' বনোৱা নহয়, তথাপিও যেতিয়াই মানে পাৰোঁ তেতিয়াই মই ভিডিঅ' বনাওঁ। ঠিক আছে, তো বাই গাই।